চাহি ইনফৰমেশ্যন চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ যে ফিনাছাম পৰ্টেলত নতুনকৈ চাকৰি পোৱাসকলে কেনেকৈ ৰেজিষ্টাৰ কৰিব আৰু NPS নাম্বাৰটো কেনেকৈ পাব সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত সবিশেষ আলোচনা কৰা হ'ব। আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব। আৰু ফিনাছাম পৰ্টেলত ৰেজিষ্টাৰ কৰিবলৈ হ'লে যিকোনো এখন গুগলত যাব আৰু গুগলত গৈ সাৰ্চ কৰিব লাগিব। প্ৰথমতে গুগলত যাব লাগিব, গুগলত গৈ সাৰ্চ কৰিব লাগিব ফিনাছাম FIN FIN ফিনাছাম এতিয়া সাৰ্চ কৰি দিয়া হ'ল। আৰু সাৰ্চ কৰাৰ পিছত ইয়াতে যিটো অপশ্যন আছে এমপ্লয়ী লগইন, এই এমপ্লয়ী লগইন ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰা হ'ল আৰু ক্লিক কৰাৰ পিছত ইয়াতে অপশ্যন আহিব এমপ্লয়ী লগইন। ইয়াতে মোবাইল নাম্বাৰ আৰু ইমেইল ID আৰু পাছৱৰ্ড আছে। নতুনসকলৰ কাৰণে ইয়াতে সাইন আপ কৰিব লাগিব। প্ৰথমতে সাইন আপ ক্লিক কৰা হ'ল আৰু সাইন আপত ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো বেংক একাউণ্ট দিছিল আৰু সেই বেংক একাউণ্টৰ যিটো IFSC কোড হয় সেইটো বহাব লাগিব আৰু একাউণ্ট নম্বৰটো দিব লাগিব। প্ৰথমতে IFSC কোডটো দিয়া হ'ল আৰু দিয়াৰ পিছত এতিয়া একাউণ্ট নম্বৰটো লাগিব। এই একাউণ্ট নম্বৰটো দিয়া হ'ল আৰু একাউণ্ট নম্বৰৰ পিছত যিটো ইয়াতে কেপচা আছে সেই কেপচাটো ইয়াতে মাৰিব লাগিব। একাউণ্ট নম্বৰটো দিয়া হ'ল, এতিয়া কেপচাটো দিব লাগিব। কেপচা 78990। এতিয়া কণ্টিনিউত ক্লিক কৰা হ'ল। এতিয়া ক্লিক কৰাৰ পিছত ইয়াতে IFSC কোড আছে, একাউণ্ট নম্বৰ আছে, এমপ্লয়ী নেম যাৰ যিটো নাম সেইটো আহিব আৰু ইয়াতে অহাৰ পিছত ইয়াতে যিটো মোবাইল নম্বৰ আছে সেই ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো ইয়াতে দিব লাগিব। ইয়াতে মোবাইল নম্বৰটো দিয়া হ'ল আৰু মোবাইল নম্বৰৰ পিছত আপোনালোকে যিটো ইমেইল ID ব্যৱহাৰ কৰিছিল আৰু সেই ইমেইল IDটো দিব লাগিব। ইয়াতে ইণ্টাৰ ইয়ৰ ইমেইল IDটো ইয়াতে দিয়া হ'ল আৰু দিয়াৰ পিছত ইয়াতে ইমেইল IDটো কমপ্লিট ইমেইল IDটো দিব লাগিব আৰু ইমেইল IDটো দিয়া হ'ল। ইয়াৰ পিছত ইয়াতে পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব লাগিব আৰু সেই পাছৱৰ্ডটো প্ৰথমতে যিটো আখৰ দিব সেইটো কেপিটেল লেটাৰত দিব আৰু দিয়াৰ পিছত কেইটামান স্মল লেটাৰত দিব আৰু দিয়াৰ পিছত যিকোনো এটা @ A ব্যৱহাৰ কৰিব পাৰিব আৰু সেই @ A বা আলফা যিকোনো এটা ব্যৱহাৰ কৰিব। ব্যৱহাৰ কৰাৰ পিছত আপোনালোকে যিকোনো 4-5টামান সংখ্যা বা 2-এটা সংখ্যা দিলে হৈ যাব আৰু সেই পাছৱৰ্ডটো মিনিমাম 8ৰ পৰা 8 to 15 নম্বৰৰ ভিতৰত হ'ব লাগিব। প্ৰথমতে পাছৱৰ্ডটো দিয়া হ'ল আৰু ইয়াতে পাছৱৰ্ড কেনেকৈ দিব লাগিব আৰু ইয়াতে মেনশ্যন কৰা আছে দ্য পাছৱৰ্ড মাষ্ট বি বিটুইন 8 to 15 characters long, must not be a common word or name and must contain at least one small letter. এইটো দিয়াই আছে, গতিকে এইকেইটা দিলে হৈ যাব। প্ৰথমতে কেপিটেল লেটাৰ দিব, তাৰপিছত স্মল দিব, তাৰপিছত @ বা যিকোনো এটা ব্যৱহাৰ কৰিব আৰু কৰাৰ পিছত যিকোনো সংখ্যা দিলে আপোনালোকৰ পাছৱৰ্ডটো ক্ৰিয়েট হৈ যাব। প্ৰথমতে ইয়াতে এটা পাছৱৰ্ড ক্ৰিয়েট কৰাৰ পিছত আকৌ নতুনকৈ কৰিব লাগিব, সেইটোও জনাম। এতিয়া চেণ্ড OTP মাৰিব লাগিব। পাছৱৰ্ডটো দিয়া হ'ল, দিয়াৰ পিছত চেণ্ড OTP, এতিয়া OTPত ক্লিক কৰা হ'ল আৰু এতিয়া OTPটো আহিব। এতিয়া ইণ্টাৰ OTP, এতিয়া OTPটো ইণ্টাৰ OTP ইয়াতে OTP ইণ্টাৰ কৰা হ'ল আৰু কৰাৰ পিছত ইয়াতে ৰেজিষ্টাৰ কেঞ্চেল আছে, ইয়াতে ৰেজিষ্টাৰত ক্লিক কৰিব লাগিব। এতিয়া ৰেজিষ্টাৰত ক্লিক কৰা হ'ল। ইয়াতে ৰেজিষ্ট্ৰেশ্যন কমপ্লিটেড ছাকচেছফুলি, এইটো ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। এতিয়া হোৱাৰ পিছত ইয়াতে ক্লিক হিয়াৰ টু লগইন, লগইনত ক্লিক কৰিব লাগিব আৰু ক্লিক হিয়াৰ টু লগইনত ক্লিক কৰা হ'ল।
এতিয়া ক্লিক কৰাৰ পিছত ইয়াতে এমপ্লয়ী লগইন আৰু যিটো পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো দিব লাগিব আৰু এমপ্লয়ী লগইন যিটো মোবাইল নম্বৰ ব্যৱহাৰ কৰিলে আৰু সেই মোবাইল নম্বৰটো দিব লাগিব আৰু যিটো পাছৱৰ্ড ইণ্টাৰ কৰা হৈছিল সেই পাছৱৰ্ডটো ইয়াতে দিব লাগিব। পাছৱৰ্ডটো দিয়াৰ পিছত ইয়াতে যিটো কেপচা আছে সেই কেপচাটো দিব লাগিব। কেপচাটো দিয়া হ'ল। কেপচা দিয়াৰ পিছত ইয়াতে লগইনত ক্লিক কৰিব লাগিব। লগইনত ক্লিক কৰা হ'ল। ক্লিক কৰাৰ পিছত ইয়াতে ফিনাছাম ইয়ৰ পাছৱৰ্ড হেজ বিন এক্সপায়াৰ্ড, প্লিজ ৰিছেট ইয়ৰ পাছৱৰ্ড। সেই পাছৱৰ্ডটো নতুনকৈ আৰু এটা পাছৱৰ্ড বনাব লাগিব আৰু সেই পাছৱৰ্ডটো ফাইনেল পাছৱৰ্ড হ'ব। গতিকে ইয়াতে নতুনকৈ পাছৱৰ্ড বনাবলৈ দিছে আৰু সেই পাছৱৰ্ডটো বনাব লাগিব। চেম প্ৰচেছত আকৌ নতুনকৈ এটা পাছৱৰ্ড ইয়াতে বনালে হৈ যাব। ইয়াতে নিউ পাছৱৰ্ড আৰু ৰি ইণ্টাৰ নিউ পাছৱৰ্ড আছে। গতিকে ইয়ৰ পাছৱৰ্ড হেজ বিন এক্সপায়াৰ্ড। গতিকে চেঞ্জ পাছৱৰ্ড ইয়াতে নিউ পাছৱৰ্ডত ইয়াতে পাছৱৰ্ডটো ক্লিক কৰিব লাগিব। নতুনকৈ এটা বনাব লাগিব, যিহেতু চেম প্ৰচেছত এটা বনাই লোৱা হ'ল। ইয়াতে পাছৱৰ্ডটো দিয়া হ'ল। পাছৱৰ্ডটো দিয়াৰ পিছত চেঞ্জ মাৰি দিয়াৰ লগে লগে ইয়াতে পাছৱৰ্ড চেঞ্জ ছাকচেছফুলি, ইয়াতে যিটো পাছৱৰ্ড বনোৱা হ'ল আৰু সেই পাছৱৰ্ডটো ছাকচেছফুলি হৈ গ'ল। গতিকে আপোনালোকৰ লগইনটো হৈ গ'ল আৰু লগইনটো এতিয়া হোৱাৰ পিছত ইয়াতে পাৰ্চনেল ইনফৰমেশ্যনত ক্লিক কৰিলে আপোনালোকে গোটেই বস্তুখিনি গম পাব যে আপোনালোকৰ যিটো NPS নম্বৰ আছে আৰু সেই NPS নম্বৰটো পাৰ্চনেল ইনফৰমেশ্যনত আছে আৰু বাকী যিমানখিনি ডকুমেণ্টছ আপডেট দিব লাগে। গতিকে আপোনালোকে এইবোৰ চালে গম পাব যে কোনবোৰ আপডেট দিব লাগিব। গতিকে যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে, ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব আৰু যদি কিবা ক'বলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। থেংক ইউ ভেৰি মাছ ফৰ ৱাটছিং। থেংক ইউ।